নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি নতুন পাঠ এটা লৈ তোমালোকৰ ওচৰলৈ আহিছো তোমালোক সকলোকে মোৰ এই কালাংশলে স্বাগতম জনাইছো প্ৰাচীন কালৰে পৰাই অসমত ধৰ্মীয় গ্ৰন্থ গীতাৰ যথেষ্ট সমাদৰ আছে গীতা সংস্কৃত ভাষাত ৰচিত হৈছিল অসমীয়া মানুহে সংস্কৃত সকলোৱে বুজি নাপাইছিল সেইখিনি সময়ত আজিৰ দৰে বিদ্যালয় নাছিল সংস্কৃত টুলবিলাকত বা ঋষিৰ আশ্ৰমত শিষ্যসকলে শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই কাৰণে সৰ্বসাধাৰণ মানুহৰ কাৰণে সংস্কৃত শিক্ষা লোৱাটো সহজ নাছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া মানুহে যাতে ধৰ্মীয় গ্ৰন্থসমূহৰ মৰ্মাৰ্থ বুজি পায় ধৰ্মীয় মহাকাব্যসমূহ পুৰাণ উপপুৰাণসমূহৰ কথাবিলাক ভালকে বুজি পাব পাৰে সেই উদ্দেশ্য আগত লৈ প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষাত গীত বৰগীত টুটয় চপয় ভটিমা অংকীয়া নাটকসমূহ ৰচনা কৰিছিল ভট্টদেৱে যাৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য তেওঁৰ আগলৈকে কোনেও গদ্য গ্ৰন্থসমূহ সাহিত্য সম্ভাৰ ৰচনা কৰা নাছিল অৱশ্যে একেবাৰে নাছিল বুলিও আমি ক'ব নোৱাৰো মহাপুৰুষ দুজনাৰ যি অংকীয়া নাটক আছে আমি সকলোৱে অংকীয়া ভাওনা দেখিছো সেই অংকীয়া ভাওনাত শ্ৰীকৃষ্ণৰ প্ৰৱেশৰ আগত সূত্ৰধাৰৰ প্ৰৱেশ হয় সূত্ৰধাৰে নিৰ্দিষ্ট নৃত্য সমাপন কৰাৰ পাছত সভাত উপস্থিত দৰ্শক মণ্ডলী আৰু সন্মানীয় ব্যক্তিসকলক উদ্দেশ্য কৰি কয় আহে সভাসদ লোক অব সভাৰ মধ্যে শ্ৰীকৃষ্ণৰ প্ৰৱেশ দেখহ এই এনেধৰণৰ সূত্ৰধাৰৰ যিবিলাক বচন আছে নাটকৰ মাজে মাজেও তেনেদৰে সূত্ৰধাৰে যিবিলাক বচন কয় সেইবিলাক কিন্তু গদ্যতহে আছিল যদিও অংকীয়া নাটক বা ধৰ্মীয় গ্ৰন্থসমূহ পদ্যত ৰচনা কৰা আছিল এই অংকীয়া নাটৰ মাজে মাজে সূত্ৰধাৰে যিবিলাক বচন কৈছিল এই বচনবিলাক কিন্তু গদ্যত ৰচনা হৈ আছিল কিন্তু সম্পূৰ্ণ গদ্যত ৰচনা কৰিছিল ভট্টদেৱে কেইবাখনো সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে তাৰ ভিতৰত কথা গীতাও এখন কথা গীতাৰ বিষাদ যোগ প্ৰথম খণ্ড আৰু এই বিষাদ যুগত শ্ৰীকৃষ্ণৰ ধৰ্ম সম্পৰ্কীয় জীৱন সম্পৰ্কীয় জ্ঞান তত্ত্ব প্ৰকাশ পাইছে আমি সকলোৱে মহাভাৰতৰ কাহিনী জানো শুনিছো বা পঢ়িছো এই মহাভাৰতৰ কাহিনীৰ এক অংশই হৈছে গীতা ধৰ্ম ক্ষেত্ৰ কুৰুক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱৰ মাজত যি যুদ্ধ হৈছিল সেই যুদ্ধৰ সময়ত অৰ্জুনে শ্ৰীকৃষ্ণ ৰথৰ সাৰথী কৈছিল যে হে পাৰ্থ মোক কুৰুক্ষেত্ৰৰ শত্ৰুৰ সন্মুখলৈ লৈ যোৱা মোৰ সন্মুখত অৰ্থাৎ দুৰ্যোধনক সহায় কৰিবৰ কাৰণেনো কোন কোন ৰজা আহিছে আমাৰ বিৰুদ্ধেনো কোন কোন ৰজাই যুদ্ধ কৰিবলৈ আহিছে এই সকলক যুদ্ধ কৰাৰ আগে মই চাই লম তেতিয়া কৃষ্ণ আছিলে অৰ্জুনৰ ৰথৰ সাৰথী কৃষ্ণই ৰথখন কৌৰৱসকলৰ সৈন্য থকাৰ সমভাগলৈ লৈ গৈছিল আৰু তেতিয়া অৰ্জুনে দেখিছিল যে তেওঁৰ শত্ৰু আন কোনো নহয় তেওঁৰে আত্মীয়সকল বয়োজ্যেষ্ঠ ককা গুৰু ভাতৃ এই সকলো তেওঁৰ পৰিয়াল স্বজন আছে আৰু সেই সকলৰ বিৰুদ্ধে অৰ্জুনে যুদ্ধ কৰি কেনেকৈ নিজৰ ধন সম্পত্তি ৰাজ্য বিচাৰিব কাৰণ এই পৃথিৱীত
ধন সম্পত্তি ৰাজ্য সকলো মিছা, কেৱল মানৱীয়তা আৰু ধৰ্মই হৈছে সঁচা। তেতিয়া তেওঁ হাতৰ পৰা গাণ্ডীৱ ধনুখন পেলাই দিব খুজিছিল আৰু যুদ্ধ নকৰো বুলি ৰথৰ ওপৰত বহি দিছিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কি কাৰণে তেওঁ সেই সকলৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব, ৰণ কৰিব লাগিব, এই বিষয়ে ধৰ্মৰ বাণী অৰ্জুনক দিছিল আৰু বুজাইছিল আৰু মনটো স্থিৰ কৰিবৰ কাৰণে উপদেশ দিছিল। আৰু এই উপদেশ বাণীসমূহেই হৈছে গীতা। আজি তোমালোকৰ লগত আলোচনা কৰিম বিষাদ যুগ নামৰ পাঠটো, আৰু এই বিষাদ যুগ পাঠটোৰ আমালৈ দিছে ভট্টদেৱৰ দ্বাৰা লিখনি এঠেক প্ৰবন্ধ। এতিয়া মূল পাঠলৈ আহো। বিষাদ যুগ কথা গীতাৰ পৰা দিয়া এক অংশ। কথা গীতাৰ প্ৰথম অধ্যায় হৈছে বিষাদ যুগ। লিখক ভট্টদেৱ। ভট্টদেৱৰ ৰচনাৰাজি খুব সুন্দৰ আছিল। সম্পূৰ্ণ গদ্যত ভট্টদেৱে প্ৰথম সাহিত্য ৰচনা কৰিছিল। ভট্টদেৱে তেখেতৰ ৰচনা শৈলীত নিখুঁত শব্দবিন্যাস আৰু ব্যাকৰণৰ শুদ্ধ ব্যৱহাৰ কৰিছিল। বাক্যবোৰ খুব চুটি চুটি আছিল। সংস্কৃত শব্দৰ যথেষ্ট প্ৰয়োগ ভট্টদেৱে কৰিছিল। ভট্টদেৱে কথা গীতা অসমীয়ালৈ অনুবাদ কৰিছিল আৰু সেই কথা গীতাৰে প্ৰথম অংশ বিষাদ যুগ। আকৌ এবাৰ মই কৈছো বিষাদ যুগ, এই পাঠটো আমি এতিয়া আলোচনা কৰিম। তোমালোকৰ মূল পাঠ্যপুথিৰ 109 নম্বৰ পৃষ্ঠাত থকা বিষাদ যুগ পাঠটো উলিয়াই ল'বা। যিহেতু এই পাঠটো আমি প্ৰতিটো শাৰীয়ে পঢ়িব লাগিব, সেইবাবে মই কিতাপখন আগত লৈ লৈছো আৰু তোমালোকেও কিতাপখন মেলি ল'বা। বিষাদ যুগ কথা গীতাৰ পৰা দিছে শ্ৰী ভট্টদেৱ। ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত। ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিলে, আমি জানো যে মহাভাৰতৰ যি যুদ্ধ হৈছিল কুৰুক্ষেত্ৰত, ধৃতৰাষ্ট্ৰ জন্মান্ধ আছিল কাৰণে তেখেতে দেখা নাপাইছিল, আৰু সেই কাৰণে দিব্য দৃষ্টি থকা সঞ্জয়ে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিৰ পৰা শেষলৈ সকলোখিনি তেওঁ দিব্য দৃষ্টিৰে দেখা পাইছিল, আৰু সেই সকলো হুবহু বৰ্ণনা ধৃতৰাষ্ট্ৰৰ আগত কৰি গৈছিল। আৰু সেই কাৰণে ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছে, হে সঞ্জয়, মোৰ পুত্ৰ হব, পাণ্ডু পুত্ৰ হব, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হোৱা কি কৰ্ম কৰিলা, আত মোক কহা। ধৃতৰাষ্ট্ৰই সঞ্জয়ক কলে যে মোৰ পুত্ৰ অৰ্থাৎ কৌৰৱসকল আৰু পাণ্ডু পুত্ৰসকলে ধৰ্মভূমি কুৰুক্ষেত্ৰত স্ব ইচ্ছাই ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়ৰ কাৰণে যুদ্ধত মিলিত হৈছে। তাত কি হৈ আছে মোক এতিয়া কোৱা। সঞ্জয়ে সঞ্জয়ে কলে, জানা ৰাজা, পাণ্ডৱৰ সেনাবৰ বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা। শুনক ৰাজন, পাণ্ডৱৰ সেনাসকলে বেহু পাতি যুদ্ধৰ বাবে প্ৰস্তুতি কৰা দেখি দুৰ্যোধনকে আদি কৰি যিসকল আমাৰ যুঁজাৰু আছে, বীৰ আছে, সকলোকে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কবলৈ ললে, হে আচাৰ্য, পাণ্ডৱ খবৰ বিস্তৰ সেনা দেখা। তেতিয়া দুৰ্যোধনে দ্ৰোণাচাৰ্য কলে যে হে আচাৰ্য, পাণ্ডৱ সকলৰ ইমানবিলাক সেনা চাওকচোন। দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে। দ্ৰুপদ ৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নে বেহু পাতি ৰণৰ বাবে সাজু হৈছে। ভীমাৰ্জুন সব মহা ধনুৰ্ধৰ সবো আছে। ভীম অৰ্জুনকে আদি কৰি
মহান মহান ধনুৰ্ধৰ সকলো আছে। তাৰ নাম শুনা আৰু সেইসকলৰ নাম আপুনি শুনক। সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰোজিত, কুন্তীভোজ, যুধামন্যু, দ্ৰৌপদীৰ পাশপুত্ৰ, প্ৰতিবিন্ধ্যাদি আৰা সবে মহাৰথী। কোন কোন বীৰ আছিলে সঞ্জয়ে এফালৰ পৰা কৈ গ'ল। সাত্যকী, বিৰাট, চেকিতানকে আদি কৰি এই মহাৰথীসকলৰ নাম তেওঁ ক'লে। তাৰ লক্ষণ শুনা, অৰ্থাৎ মহাৰথী মানেনো কি আপুনি তাৰ বিষয়ে শুনক। যি একে দশ সহস্ৰ ধানুকিক যুদ্ধৱৈ তাক মহাৰথী বুলি। অৰ্থাৎ যিজনে অকলে 10,000 ধনুৰ্ধৰৰ সৈতে যুদ্ধ কৰিব পাৰে তেওঁকেই মহাৰথী বুলি কোৱা হয়। আমাৰ সৈন্যৰ যি যি বিশিষ্ট সেনাপতি হ'ব তাক কহো, তুমি সাৱধানে শুনা। এতিয়া তুমি পাণ্ডৱসকলৰ পক্ষতনো কোন কোন আছে শুনিলা। এইবাৰ আমাৰ পক্ষত কৌৰৱৰ পক্ষতনো কোন কোন আছে কওঁ শুনা। গুৰু দ্ৰোণ, তাত আছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত, পুত্ৰ ভূৰিশ্ৰৱা। এইসকল বীৰ সেই দিনৰ যুদ্ধৰ বাবে কৌৰৱৰ পক্ষত আছে। আনো বিস্তৰ বীৰসৱ মূৰ অৰ্থে প্ৰাণক এৰিবে ইচ্ছা কৰিছে। আৰু ইয়াৰ উপৰিও আন আন বীৰসকলেও আমাৰ হকে অৰ্থাৎ আমাৰ হৈ যুদ্ধ কৰি নিজৰ প্ৰাণ ত্যাগ কৰিবলৈ সাজু হৈছে। সবে নানা অস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশাৰদ। সকলোৱে বিভিন্ন ধৰণৰ অস্ত্ৰত পাৰ্গত, অস্ত্ৰ শস্ত্ৰ পৰিচালনা কৰিব পাৰে আৰু সকলোৱে একোজন একোজন যুদ্ধৰ বিশাৰদ অৰ্থাৎ যুদ্ধৰ বিষয়ে তেওঁলোকৰ বহু জ্ঞান আছে। এই বীৰসৱ যুক্ত হৈতেও ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও এনেধৰণৰ বীৰ থকা স্বত্তেও ভীষ্মৰ দৰে সেনাপতি আমাৰ পক্ষত থকা স্বত্তেও আমাৰ একাদশ ঔক্ষহিনী সেনায়ো পাণ্ডৱ সপে যুঁজিয়ে সমৰ্থ হেন প্ৰকাশ নকৰিলা। অৰ্থাৎ কৌৰৱৰ 11 অক্ষহিনী সেনা আছে। এক অক্ষহিনী সেনাত 21,870খন ৰথ আৰু হাতী থাকে, 65,610টা ঘোঁৰা থাকে, 1,09,350 জন পদাতিক সৈন্য থাকে আৰু তেনেকুৱা 11 অক্ষহিনী সেনা কৌৰৱৰ আছে। তৎসত্ত্বেও পাণ্ডৱৰ পক্ষে যুদ্ধ কৰিবলৈ এইসকলে ভয় কৰিছে। ই 7 অক্ষহিনী পাণ্ডৱ সেনা ভীম মাত্ৰ ৰক্ষিতে হুয়া আমাক যুঁজিবে সামৰ্থ্যহীন প্ৰকাশ কৰে। কৌৰৱৰ মাত্ৰ 7 অক্ষহিনী সেনাহে আছে। সেই অক্ষহিনী সেনাই পাণ্ডৱৰ সেনা ভীমৰ সৈতে কৌৰৱৰ লগত যুঁজিবলৈ সমৰ্থৱান হৈ ৰৈ আছে, অৰ্থাৎ তেওঁলোকে ভয় নাই কৰা। এতেকে তোৰাসৱে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিবা। এতেকে আপোনাসকলে সকলোৱে যুদ্ধভূমিত ভালদৰে থাকি পিতামহ ভীষ্মক চাবা যাতে তেখেতক আমি সকলো সময়তে ৰক্ষা কৰিব পাৰো। কাৰণ ইয়াৰ এটা মূল উদ্দেশ্য আছিল সকলোৰে যেনেকে জন্ম হলে মৃত্যু অনিবাৰ্য, ভীষ্মৰো তেনেদৰে জন্ম হলে মৃত্যু অনিবাৰ্য, কিন্তু ভীষ্মৰ ইচ্ছা মৃত্যু আছিল। ভীষ্মই যেতিয়ালৈকে নিজে ইচ্ছা নকৰে তেতিয়ালৈকে কোনেও তেওঁক মাৰিব নোৱাৰে। সেই ভীষ্ম কৌৰৱৰ যুদ্ধৰ সেনাপতি আৰু ভীষ্ম
নিজ ইচ্ছাতহে মৃত্যু হ'ব পাৰে। সেইকাৰণে কৌৰৱৰ এইটো এটা ডাঙৰ সাহ। সেইবাবে দুৰ্যোধনে সকলোকে উদ্দেশ্য কৰি কৈছে যাতে ভীষ্মৰ কোনো ধৰণৰ ক্ষতি নহয়, আৰু সেই ক্ষতিয়ে কৌৰৱসকলৰ যথেষ্ট ক্ষতি কৰিব, আৰু সেইকাৰণে তেখেতক সকলো সময়তে চকু দিবৰ কাৰণে কৈছে। সন্মুখে যুঁজিতে কেহু যেন পাছত প্ৰহাৰ নকৰে। আৰু এইটো তোমালোকে মন কৰিবা যাতে সন্মুখৰ পৰা যুঁজিব নোৱাৰি কোনোৱে পিছফালৰ পৰা গৈ আমাক আক্ৰমণ নকৰে। ভীষ্মক জীৱনে আমাৰো জীৱন, অৰ্থাৎ ভীষ্মৰ জীৱনে হৈছে কৌৰৱসকলৰ জীৱন। মানে ভীষ্ম যেতিয়ালৈকে জীয়াই থাকিব, ভীষ্মই যেতিয়ালৈকে ইচ্ছা মৃত্যু কামনা নকৰিব, তেতিয়ালৈকে কৌৰৱৰ কোনো কাৰণতে পৰাজয় নহয় বুলি তেওঁলোকে দৃঢ় বিশ্বাসত অটল আছিল। এমনে বহু মানযুক্ত বচন ৰাজাৰ শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে ৰাজাক হৰিষ কৰিতে সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা। এনেধৰণে দুৰ্যোধনৰ কথা শুনি সকলোৱে যুদ্ধৰ বাবে নিজকে সাজু কৰিলে, আৰু ভীষ্ময়ো আনন্দ মনেৰে গোটেই পৃথিৱী কঁপি যোৱা ধৰণৰ সিংহৰ নাদৰ দৰে, অৰ্থাৎ সিংহৰ গৰ্জনৰ দৰে তেওঁ মহানাদ কৰিলে আৰু উচ্চ কৰি শংখ বজাইলা। আৰু তেওঁ যিটো শংখ যুদ্ধৰ আগমুহূৰ্তত বজাই যুদ্ধ আৰম্ভণিৰ সংকেত দিয়ে, সেই শংখটো খুব জোৰেৰে বজাই দিলে। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে এনেদৰে ভীষ্মৰ সেনাপতি ভীষ্মৰ ৰণবাদ্যৰ মাত শুনাৰ লগে লগে সকলো ঠাইতে শংখ আমি জানো এবিধ বাদ্য, ভেৰী এবিধ বাদ্য, ঢোলৰ দৰে ছালেৰে নিৰ্মিত, আনক গোমুখ আদি নানা বাদ্য বজাইল তাৰো মহা শব্দ ভৈল। অৰ্থাৎ ভীষ্মই শংখ উচ্চস্বৰে বজোৱাৰ লগে লগে, ডাঙৰ শব্দ কৰি বজোৱাৰ লগে লগে চাৰিওফালে তেওঁৰ শংখৰ শব্দ শুনা গ'ল, আৰু সেই শংখৰ শব্দ শুনাৰ লগে লগে শংখ, ভেৰী, আনক এই সকলোবিলাক ৰণবাদ্য সকলোৱে বজাবলৈ ধৰিলে। আবে পাণ্ডৱ খবৰ যুদ্ধোৎসৱ শুনা। আৰু এতিয়া পাণ্ডৱসকলেনো কেনেকৈ বাদ্যযন্ত্ৰ বজাই কোনে কোনে কি কৰি আগবাঢ়িছে শুনা। শুক্ল বৰ্ণ চাৰি হয় মহাৰথত উঠি কৃষ্ণাৰ্জুনে দিব্য শংখ বাইলা তাৰো নাম শুনা। ৰথৰ সাৰথী কৃষ্ণ, ৰথত উঠি আহিছে অৰ্জুন, আৰু তেওঁলোকে যুদ্ধক্ষেত্ৰৰ মাজভাগলৈ আগুৱাই আহিল আৰু আহি নিজৰ নিজৰ শংখত ফু দিলে। কৃষ্ণে পাঞ্চজন্য শংখ ফুংকিলা। কৃষ্ণই পাঞ্চজন্য নামৰ যিটো তেওঁৰ শংখ আছিলে সেইটোত ফু দিলে। অৰ্জুনে দেৱদত্ত শংখ ফুংকিলা। অৰ্জুনে ফুকা শংখটোৰ নাম হৈছে দেৱদত্ত। পৌণ্ড্ৰক নাম মহাশংখ ভীমে ফুংকিলা, আৰু ভীমে পৌণ্ড্ৰক শংখ বজালে। অনন্ত নাম মহাশংখ যুধিষ্ঠিৰে বজাইলা। অনন্ত নামৰ মহাশংখটো যুধিষ্ঠিৰে বজালে। নকুলে সুঘোষ নামে শংখ বাইলা, আৰু নকুলৰ শংখটোৰ নাম হৈছে সুঘোষ। সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা। সহদেৱে মণিপুষ্পক নামৰ শংখটোত ফু দিলে। কাশীৰাজ, সাত্যকী, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰাসৱে পৃথকে পৃথকে শংখ বাইলা। অৰ্থাৎ তেওঁলোকৰ হাতত যি যি শংখ আছিলে ৰণৰ কাৰণে সাজু কৰি অনা, ৰণ আৰম্ভ হোৱাৰ আগমুহূৰ্তত সংকেত দিবৰ কাৰণে বজোৱা সেই শংখসমূহত ফুব দি সকলোৱে ৰণ আৰম্ভৰ ইংগিত দিলে। সেই শংখৰ মহাশব্দ আকাশ পৃথিৱী সমেঁ দহু দিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা হৃদয় বিদাৰ কৰিলা। সেই শব্দই কৌৰৱৰ শংখ বাজিছে, পাণ্ডৱসকলৰ শংখ বাজিছে, এটা দুটা নহয় অসংখ্য শংখ বাজিছে, সকলোৱে উচ্চস্বৰে ফু দিছে, আৰু সেই শংখৰ শব্দই দহু দিশ, পৃথিৱীৰ দহু দিশত এক মহা শব্দৰ
সৃষ্টি কৰিছে, যি শব্দ শুনি সকলোতে তোলপাৰ আৰম্ভ হৈছে। পাছে কপিধ্বজ, কপিধ্বজ মানে হৈছে, কপি মানে হৈছে বান্দৰ, ধ্বজ মানে হৈছে নিশান, অৰ্থাৎ পাণ্ডৱসকলৰ যুদ্ধৰ যি নিশান আছিল, আমি সকলোৱে জানো সকলোৰে নিশান থাকে, আৰু সেই পতাকাত বান্দৰৰ চিহ্ন আছিল কাৰণে তেওঁলোকক পতাকাখনক কপিধ্বজ বুলি কোৱা হয়। পাছে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সমুখ দেখি অস্ত্ৰ বৃষ্টিৰে পুৰিবে লাগিলা। অৰ্জুনে যুদ্ধত সময়ত কৌৰৱসকলক দেখি কি কৰিব, কেনেধৰণে তেওঁৰ অস্ত্ৰৰে বৰষুণৰ দৰে অগ্নিৰ দৰে তেওঁ নিৰ্বাপন কৰিব শত্ৰুৰ শক্তি, সেইভাৱে তেওঁ ভাবিব ধৰিলে। গাণ্ডিৱ ধনু ধৰি হৃষিকেশ ভগৱন্তক এহি বাক্য বুলিলা। অৰ্জুনৰ ধনুখনৰ নাম আছিলে গাণ্ডিৱ ধনু, আৰু এই ধনুখনত ধৰি হৃষিকেশ মানে শ্ৰীকৃষ্ণৰ কথা কৈছে, শ্ৰীকৃষ্ণক তেওঁ কলে, হে অচ্যুত, অচ্যুত মানে হৈছে স্থানান্তৰ নোহোৱা, যি নিজৰ মতত অচল থাকে, সেইকাৰণে শ্ৰীকৃষ্ণৰ আন এটা নাম অচ্যুত। হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক কলে যে, অচ্যুত, তুমি আমাৰ ৰথখন কৌৰৱ আৰু পাণ্ডৱৰ সেনাৰ মাজত ৰখোৱা। যাওৱে যুৱান্তা বীৰসৱক চাও, মই যিসকলে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব আহিছে সেই সকল বীৰক এবাৰ চাওঁ। বুলিবা তুমি যুদ্ধ জানতে, যুদ্ধ চোৱা নোহা তাত শুনা। মই কাৰ সমে যুদ্ধ কৰিম, যদিও কৃষ্ণই যুদ্ধ নকৰে অৰ্জুনেই যুদ্ধ কৰিব। কৈছে যদিও তুমি যুদ্ধ নকৰা ময়ে যুদ্ধ কৰিম, গতিকে মই সেই বীৰসকলক, শত্ৰু বীৰসকলক এবাৰ চাই লওঁ। দুৰ্বুধি দুৰ্যোধনৰ প্ৰীতি কৰিবাক ইচ্ছায়, যি যি বীৰসৱ আহি আছে তাৰাক চাওঁ। দুৰ্বুধি অৰ্থাৎ দুৰ্মতি দুৰ্যোধনক সহায় কৰিবৰ কাৰণে তেওঁক ভাল পোৱা কোনসকল বীৰে আহি আমাৰ বিৰুদ্ধেনো যুদ্ধ কৰিছে আমি চাওঁ। তাৱত দুই সেনাৰ মাধ্যম ৰথক ৰাখিবা, আৰু সেইকাৰণে দুই সেনাৰ মাজত আমাৰ ৰথখন ৰখোৱা, যাতে সেইসকল বীৰক ভালকে চাই ল'ব পাৰো, কোনসকলনো আহিছে, কেনেধৰণে তেওঁলোকৰ লগত যুদ্ধ কৰিব লাগিব, ৰণকৌশল কেনেদৰে ৰক্ষা কৰিব লাগিব, নিজক বচাবৰ কাৰণে এই আদ্যপান্ত জানিবৰ কাৰণে অৰ্জুনে কৃষ্ণক ৰথখন দুই সেনাৰ মাজত ৰাখিবলৈ কলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটো যথেষ্ট দীঘল, সেইকাৰণে আমি এই পাঠটো দুটা খণ্ডতে ভাগ কৰি লোৱা হৈছে। আজিৰ পাঠটো আমি ইমানতে সমাপ্ত কৰিম। ইয়াৰ পাছৰ কালাংশত শেষৰ খিনি আৰু মাজৰ দুটামান নমুনাধাৰী প্ৰশ্ন আমি আলোচনা কৰিম। তোমালোক সকলোলৈকে পুনৰবাৰ মৰম জনাই পাঠটো সামৰণি মাৰিব খুজিছো। যিহেতু দেশৰ পৰিস্থিতিৰ কাৰণে লকডাউন চলি আছে, আশা কৰো সকলোৱে ঘৰতে কুশলে থাকিবা, কোনো বাহিৰলৈ ওলাই আহিব নালাগে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পাঠবিলাক পাইছা, এই কালাংশবিলাক তোমালোকে পুংখানুপুংখভাৱে চাই অকণো সময় নষ্ট নকৰাকে নিজৰ পঢ়াবিলাক আগুৱাই নিবা বুলি মই আশা কৰিলো। নমস্কাৰ।